আৰু প্ৰমোটৰ দিনত আজি একটা পিছত একটা বিটিচিটো ধ্বংস হ'বলৈ গৈ আছে। প্ৰমোটৰে যিটো উচ্ছেদ কৰিবৰ কাৰণে নটিচ দিয়া আছে সেইটো আমি কণ্ডেম কৰিছোঁ। আৰু য'ত উচ্ছেদৰ কাৰণে নটিচ দিছে তাতে আমি যাম। প্ৰমোটে চব খাব, প্ৰমোটে চব খাইছে। প্ৰমোটৰে যিটো উচ্ছেদ কৰিবৰ কাৰণে নটিচ দিয়া আছে সেইটো আমি কণ্ডেম কৰিছোঁ। আৰু য'ত উচ্ছেদৰ কাৰণে নটিচ দিছে তাতে আমি যাম। প্ৰমোটে চব খাব, প্ৰমোটে চব খাই চেছ কৰিব। দল হিচাপে দলটো মজবুত কৰিবৰ কাৰণে যিখিনি আলোচনা কৰিব লাগে সেইটো আলোচনা কৰিছে। ইয়াৰ বাদে আজিকালি যে BTC অঞ্চলত ইলেকশ্যন কৰিবৰ কাৰণে নটিচ দি আছে এই প্ৰমোদ বড়ো চৰকাৰে, সেইটো আমি কণ্ডেম দিছোঁ, কণ্ডেনেশ্যন কৰিছোঁ। আৰু 2003 চনৰ 10 ফেব্ৰুৱাৰীত চুক্তিমতে চবে থকাৰ অধিকাৰটো আছে। এই হিচাপত আমি সেই ইলেকশ্যন নটিচ দিয়াটো আমি কণ্ডেম দিছোঁ। আৰু আমি সোমবাৰৰ পৰা য'ত ইলেকশ্যন নটিচ দিছে তাতে বিশেষ দল হিচাপে আমি যাই পেলাই ৰাইজৰ লগত আলোচনা কৰি আহিম। কি কাৰণত আপোনালোকক ইলেকশ্যন কৰিবৰ কাৰণে নটিচ দিছে, এইটো ইলিগেল, চুক্তিমতে ইলিগেল, এইটো আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে বিশেষ দল হিচাপে। দেখা গৈছে যে অসম জাতীয় পৰিষদৰ পৰা যুটীয়া সম্পাদকে আপোনালোকৰ BPF দলত যোগদান কৰিছে, কি ক'ব? নাই, আমাৰ দলত বহুতে যোগদান কৰি আছে। আপোনালোকে চাওক, অসম জাতীয় যুৱ কিবা পৰাও কৰিছে আৰু প্ৰাক্তন আপচু নেতাবিলাকো সোমাইছে। মুঠতে আমাৰ দায়িত্ব আছে BTCত ৰক্ষা কৰাটো, সকলোৰে দায়িত্ব। আজি সোমাইছে, খুব ভাল লাগিছে। আৰু সোমাব, বহুত নেতা কৰ্মী আৰু আছে, BJPৰো আছে, UPPLৰো আছে, আপচুৰো আছে, এনেকুৱা বহুত কংগ্ৰেছৰো আছে, সোমাব। আৰু এনেকুৱা আমাৰ দলটো ভাল পাই পেলাই সোমোৱা অভাৱ নাই। এতিয়া আমি সোমাই পেলাই ল'ম, সকলো জাতি জনগোষ্ঠীৰ লৈ পেলাইহে BPF দল, সেইকাৰণে আমি একেলগে কাম কৰিব বিচাৰিম। সেইটো নাই, সেইটো অসমৰ CM ছাৰে কি কৈছে কোৱা নাই, মই একো নাজানো। কিন্তু আমাৰ দলৰ কথাটো হ'ল সিদ্ধান্তটো হ'ল আজিৰ দিনত আমি কোনো কংগ্ৰেছৰ লগতো নাই, BJPৰ লগতো নাই। আমি BPF দলে দুটা লোকসভা, ওদালগুৰি আৰু কোকৰাঝাৰ দুটা লোকসভা BPFে অকলে MP টো খেলিব। বিগত 3 বছৰত 40টাৰো অধিক হাতী হত্যা আৰু 5টা গড় হত্যা নানা ৰাষ্ট্ৰীয় উদ্যানত, কি ক'ব? এইটোতো প্ৰমোদহে জানে, প্ৰমোদৰ দিনত হৈছে, এইটো প্ৰমোদে জানিব, মই আৰু কি ক'ম। প্ৰমোদে জানে। প্ৰমোদৰ দিনত 3টা বছৰ হৈ গ'ল, 3টা বছৰত 2টা এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন খুলিছে। এইটোকে শান্তি কয় নেকি? শান্তি ক'ত আহিছে? অশান্তিহে বেছি হৈ আছে। আৰু প্ৰমোদৰ দিনত আজি একটা পিছত একটা BTCটো ধ্বংস হ'বলৈ গৈ আছে। সেইকাৰণে আমি সকলো জাতি জনগোষ্ঠীৰ লিডাৰসকলক অনুৰোধ কৰিছোঁ যে আমি BTCটো বাচাব লাগিব, BTC বাচোৱাটো আমাৰ দায়িত্ব। আৰু ওলাই আহক, আমি একগোট হ'ব লাগিব। বহুত জায়গাত দেখা গৈছে যে প্ৰমোদ বৰাই উচ্ছেদ অভিযানৰ নটিচ জাননী কৰিছে। এইটো কৈছো মই, প্ৰমোদ বৰাই যিটো উচ্ছেদ কৰিবৰ কাৰণে নটিচ দিয়া আছে সেইটো আমি কণ্ডেম কৰিছোঁ। আৰু য'ত উচ্ছেদৰ কাৰণে নটিচ দিছে তাতে আমি যাম। প্ৰমোটে চব খাব, প্ৰমোটে চব খাই চেছ কৰিব।